নমস্কাৰ আজি ভিডিঅ'টোত মই নৱম শ্ৰেণীৰ লেখক জ্যোতিপ্ৰসাদ বুঢ়াগোহাঁইদেৱে লিখা পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন নামৰ পাঠটিত থকা প্ৰশ্নাৱলীৰ 9 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ কিন্তু যদিহে মোৰ ভিডিঅ'টো ভাল লাগে প্লিজ আপোনালোকে এটা লাইক কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন নামৰ পাঠটিত 9 নম্বৰ প্ৰশ্নটো আছে বহলাই বুজাই লিখা ক 12টা মাহত 13টা খেতি উত্তৰ 12টা মাহত 13টা খেতি উক্ত কথাষাৰৰ যোগেদি ইয়াকে কোৱা হৈছে যে একেডৰা মাটিত সময় মিলাই ভিন ভিন সময়ত ভিন ভিন খেতি কৰিব লাগে একেডৰা মাটিত সময় সাপেক্ষে কেইবাটাও ফসল কৰিব পৰাৰ মাজেদিহে কৃষকে ফসলৰ নিজা চাহিদা পূৰণ কৰাৰ লগতে উৎপাদিত সামগ্ৰী বিক্ৰী কৰি আৰ্থিক উন্নতি সাধিব পাৰে কিন্তু এলেহুৱা কৃষকে এডৰা মাটিত এবছৰত এটা মাত্ৰ খেতি কৰিলে তেনে কৃষকৰ উন্নতি নহয় হেহে কৃষকে এডৰা মাটিতে সময় সাপেক্ষে কেইবাটাও খেতি কৰি উন্নতি সাধনৰ প্ৰচেষ্টা হাতত ল'ব লাগে খ স্বচ্ছ ভাৰত অভিযান উত্তৰ স্বচ্ছ ভাৰত অভিযান উক্ত কথাষাৰৰ যোগেদি ইয়াকে কোৱা হৈছে যে 2015 চনত ভাৰত চৰকাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত স্বচ্ছ ভাৰত অভিযানৰ পাতনি মেলে স্বচ্ছতাই পৰিষ্কাৰ পৰিচ্ছন্নতাক বুজায় পৰিষ্কাৰ পৰিচ্ছন্নতাই মানুহৰ মন প্ৰফুল্লিত কৰে প্ৰফুল্লিত মনত সৎচিন্তা সদ্ভাৱনাই ঠাই পায় ব্যক্তিৰ উন্নতিৰ এটা কাৰক হ'ল সুস্বাস্থ্য স্বাস্থ্য ভালে ৰাখিবলৈ আমি বীজাণুমুক্ত পৰিৱেশত বসবাস কৰিব লাগিব হেহে য'তে ত'তে লেতেৰা আৱৰ্জনা পেলোৱা বন্ধ কৰাৰ লগতে মুকলিত শৌচ পেচাব কৰাত বিৰত থাকি নিজ গৃহত অনাময় ব্যৱস্থা কাৰ্যকৰী কৰিব লাগিব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই ইমানতে ভিডিঅ'টো সমাপ্ত কৰিব বিচাৰিছোঁ